13টা MEC সমষ্টিত এতিয়ালৈকে সম্পূৰ্ণ হৈছে। ইয়াত ভাল লাগিছে ৰাজ্যে যিটো অভিযোগ PMAY ঘৰৰ পৰা আৰম্ভ কৰি বিজুলীলৈকে এতিয়ালৈকে গৈ নোপোৱা জেগাত আছে, ৰাস্তা পদূলি আছে। এই গোটেইখিনি বিজুলীটো মই 2 মাহৰ ভিতৰত গোটেইখিনি বিজুলী দিবৰ কাৰণে মই চেষ্টা কৰিম বুলি মই আজি ঘোষণা কৰিলোঁ। আৰু মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মই এতিয়া অৰ্ডাৰ কৰিলোঁ তেওঁলোকৰ কালিৰ পৰা তেওঁলোকৰ ছাৰ্ভে লাগিব আৰু APDCL 2টা টিম লৈ ছাৰ্ভে কৰা হ'ব ইয়াতে ট্ৰেন্সফৰ্মাৰ নাথাকা জেগাত আৰু বিজুলী নোপোৱা জেগাত সেই গোটেইখিনি 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু লগতে আমি যিমানখিনি এতিয়া ৰিভিউ মিটিং লৈছে প্ৰত্যেক MEC 13টা হৈছে, এতিয়া 26টাৰ ভিতৰত আধা হৈছে। সেই আধাটো মই 16ত 11টা বজাত তাৰালাংচো অডিটৰিয়াম হলতে তাৰালাংচো তাত আমি ৰিভিউ মিটিং কৰিম অফিচাৰ্ছবিলাকৰ লগত লৈ কি ৰাইজে এপ্লিকেশ্যন দিছে সেই গোটেইখিনি স্কিম ৱাইজ আমি ৰিভিউ ল'ম আৰু যিমান পাৰোঁ ৰাইজৰ যিটো অভাৱ অভিযোগবিলাকৰ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। 16 তাৰিখে 11টা বজাত তাৰালাংচো কাজিৰঙা হাংপি গেষ্ট হাউচ তাত কনফাৰেঞ্চ ৰুম আছে, তাতে অফিচাৰ্ছবিলাকৰ লগত বহি সেই গোটেইখিনি আমি আকৌ ৰিভিউ মিটিং ল'ম। গোটেইখিনি গোটেইখিনি অভিযোগবিলাকৰ সেই যিটো কৰি আছে বা কৰা নাই ৰাজ্যত যিবিলাকৰ দাবী কৰিছে সেই গোটেইখিনি পূৰণ কৰিবৰ কাৰণে যিমান পাৰোঁ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। এইটো ফুলনি যিবিলাক হস্পিটেলবিলাকৰ গোটেইখিনি সেই সমস্যাবিলাক আছে ৰাইজে মেমৰেণ্ডামো দিছে, গতিকে সেই গোটেইখিনি কামো আমি 16 তাৰিখে আকৌ ৰিভিউ মিটিং ল'ম। এই অফিচাৰ্ছবিলাকৰ মাতি সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিম। স্যাৰ মাত্ৰ কেইটামান দিন তাৰপিছতে আপোনালোকে উদযাপন কৰিব কাৰ্বি ইউথ ফেষ্টিভেল, কি ক'ব? কাৰ্বি যুৱ উৎসৱ আপোনালোকে জানে ভাৰতৰ আটাইতকৈ মানে আমাৰ পুৰণা অল্ডেষ্ট এণ্ড লাৰ্জেষ্ট সেইটো এথনিক ফেষ্টিভেলটো হৈছে আমাৰ কাৰ্বি ইউথ ফেষ্টিভেল। ভাৰতৰ ভিতৰত আটাইতকৈ অল্ডেষ্ট আৰু লাৰ্জেষ্ট আটাইতকৈ ডাঙৰ হৰ্ণবিলকৈ 4 গুণ 10 গুণ ডাঙৰ আমাৰ এতিয়া। গতিকে সেইটো ফেষ্টিভেল আহি আছে, সকলো জাতি জনগোষ্ঠীত আহি যাতে আমাৰ সেই কাৰ্বি যুৱ মহোৎসৱতে যাতে আশীৰ্বাদ দিয়ে, মানুহবিলাক ইয়াতে চাবলৈ আহে, তাকে মোৰ ফালৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ।